হাই গাইজ, আপোনালোক সকলোৱে হোৱাটছআপ ইউজ কৰে, ময়ো হোৱাটছআপ ইউজ কৰোঁ। কিন্তু এই হোৱাটছএপৰ ইতিহাস কি জানেনে? এই হোৱাটছএপ কেনেকৈ ইমান জনপ্ৰিয় ছ'চিয়েল নেটৱৰ্কিং ছিষ্টেম হ'ল, এই কথা জানিবলৈ মোৰ এই ভিডিঅ'টো চাই থাকক। হোৱাটছএপ ফাউণ্ডাৰ জেইন কম আৰু ব্ৰেইন এক্টনে প্ৰথমতে য়াহু কোম্পানীত জব কৰিছিল আৰু নিজেই কিবা এটা কোম্পানী খোলাৰ প্লেন কৰি দুয়োৱে য়াহু নিচিনা এটা ডাঙৰ কোম্পানীৰ পৰা ওলাই আহিছিল। কিন্তু সেই সময়ত তেওঁলোক সিমান ছাকচেছ নহৈছিল, যাৰ বাবে তেওঁলোকে ভাবিছিল যে তেওঁলোকে আকৌ কোনোবা কোম্পানীত কাম কৰিব লাগে। আৰু ব্ৰেইন এক্টনৰ এটা সপোন আছিল যে তেওঁ ফেচবুকত কাম কৰিব, আৰু সেয়েহে তেওঁ ফেচবুকত কাম বিচাৰি গৈছিল। কিন্তু ফেচবুকত যেতিয়া তেওঁ জব বিচাৰি গৈছিল তেতিয়া তেওঁক ফেচবুকে ৰিজেক্ট কৰিছিল, যাৰ বাবে তেওঁ মনত দুখ পাইছিল। আৰু তাৰ পাছত তেওঁ টুইটাৰ কোম্পানীত কাম বিচাৰি গ'ল, আৰু টুইটাৰ কোম্পানীয়েও তেওঁক জব দিয়াৰ পৰা ৰিজেক্ট কৰিলে। অৱশেষত তেওঁ আৰু বেছি নিৰাশ নহৈ মনত এটা নতুন আশা লৈ নিজে কিবা এটা প্ৰডাক্ট বনোৱাৰ কথা ভাবিছিল, আৰু নিজৰ বন্ধু জেইন কমৰ লগত লগ লাগি দিনে ৰাতিয়ে কষ্ট কৰি অৱশেষত হোৱাটছএপৰ ক্ৰিয়েট কৰিলে। এইটো আজিৰ পৰা প্ৰায় 9 বছৰ আগৰ কথা, অৰ্থাৎ 2009 চনৰ কথা। 2009 চনত হোৱাটছএপৰ জন্ম হৈছিল, আৰু সেই সময়ৰ পৰা এতিয়ালৈকে পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। হোৱাটছআপ ইউজাৰ এতিয়া বহু হাজাৰ কোটি। হাই গাইজ, ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।